ৰাইজসকল কেনেকুৱা ভালনে বাৰু আপোনালোকৰ? বহুত দিনৰ পাছত লগ পাইছো ন। মোৰ মৰমৰ ৰাইজ, মোক দেখি আপোনালোকৰ কেনেকুৱা লাগিছে? জানো মোক ক'ব নালাগে, আপোনালোকে বহুত ভাল পাইছে ন? ক'ত মৰি আছিলি ইমান দিন? ভিডিঅ' কেলা আপলোড কৰা নাই? তই চালা শান্তিৰে কথা এটা পাতিব নিদিয় ন? আবে তই ভিডিঅ' আপলোড কেলে কৰা নাই? চবে ছাবস্ক্ৰাইব মাৰি কেনে গ'লগে। বাকীবোৰৰ কথা পাছত প্ৰথমতে তোক কোবাম ৰ। বলি হলি নেকি বে? তোকতো মই দুনিয়াখনৰ পৰা আনছাবস্ক্ৰাইব কৰিম। মোৰ মৰমৰ ৰাইজসকল, সোনকালে মোক ছাবস্ক্ৰাইব কৰক, যাতে মই ইয়াক দুনিয়াখনৰ পৰা আনছাবস্ক্ৰাইব কৰি দিওঁ। কোনো নকৰে তোক চালা আজি নেৰোং ৰ। বলি হলি নেকি? হয় পাগলা নেকি? সঁচাকে লাগি যাব। নকৰ। কাপোৰখিনি হৈ গ'ল চাগে, 1 ঘণ্টা দেখোন হৈয়ে গ'ল মেচিনটো চলা। আৰে ৱাশ্বিং মেচিনটো নম্বৰহে দেখাব লাগে, ABCD দেখাই দিছে যে। হেৰি এইফালে আহকচোন অকণমান, এই ৱাশ্বিং মেচিনটো কিবা হৈছে, চাওকহিচোন। শান্তি। ইমান সময় কাম কৰাৰ পাছত অলপ দেৰিৰ কাৰণে সোফাখনত পৰিছো আৰু। ৰাইজসকল, আপোনালোকে যদি বিচাৰে যে মই পাপাক প্ৰেংক এটা কৰোঁ, আপোনালোকে লাইক এটা কৰি দিয়ক। মোৰ প্ৰেংকটো চাব নেকি? ৰাইজসকল, এইটো বেলুন যে মই আজি বিছনা তলৰ পৰা পাইছিলো, সেইকাৰণে ইয়াৰ ভিতৰত পানী সোমাই কেনে পাপাৰ মুখত মাৰি দিওঁ। আৰু মজা কথা যে পানীখিনি কালাৰ দিয়া আছে, আৰু মজা লাগিব। আৰে বছে মুতি দিলে। বছ কি কৰিলে? মিষ্টাৰ বছ, তাৰ মানে তোৰ কাম? অবভিয়াছলি মোৰে কাম। চালা তোক। এই খেত যে কি হ'ল নহয়। হেৰি আপুনি এইফালে আহকচোন, অথনিৰ পৰা মাতি আছো, আপুনি কি শুনি নাপায় নেকি? যোৱা পাপা, লাভ নাই গালি পাৰি, মায়ে মাতিছে যোৱা। আজি চালা তোৰ কাৰণে যে ছুটি থকা দিন এটাতো হ'ব নাপালো। কি হলো কোৱা? এতিয়া আহিছে। মই যে আপোনাক অথনিৰ পৰা মাতি আছো, আপুনি কি শুনি নাপায় নেকি? আৰু এই দাগটো কেনেকুৱা লাগিলে? আৰে তোমাক কি ক'ম, টিংকুৱে পানী মিলোৱা কালাৰখিনি মোৰ মুখত মাৰি দিলে বেলুন এটাত সোমাই কেনে। আগৰ পৰাই ৱাশ্বিং মেচিনডাল বেয়া হৈ আছে, আৰু বেয়া হৈ থৈ দিলে এতিয়া, আৰু আপুনি কাপোৰবোৰ লেতেৰা কৰি আছে। কি বেয়া হ'ল আকৌ? এই ৱাশ্বিং মেচিনটো আকৌ মই চলাই থৈ গ'লো, 1 ঘণ্টা পিছত আহি কেনে দেখিছো নম্বৰৰ জেগাত ABCD ওলাই আছে। এই ৱাশ্বিং মেচিনডাল যে এনেও বহুতেই পুৰণা হয়, এইটো আমি কিমানবাৰ যে ৰিপেয়াৰ কৰালো নহয় মানুহ মাতি। এইটো যে আৰু হ'ব নোৱাৰে দেই ৰিপেয়াৰ। আপুনি এটা কাম কৰক, আজি ৱাশ্বিং মেচিনটো লৈ যাওক, ক'ৰবাত পেলাই থওকগৈ বা নহ'লে ক'ৰবাত বিকি দিয়ক। যদি ৱাশ্বিং মেচিনটো বিকি দিওঁ তুমি কেনেকৈ কাপোৰ ধুবা? মই কৈ দিছো, আপুনি আজি নতুন ৱাশ্বিং মেচিন এটা কিনি আনকগৈ, নহ'লে কিন্তু আপুনি ধুব পাব, কৈ দিছো। আৰু এই ৱাশ্বিং মেচিনটোৰ ওপৰত থকা ষ্টিমাৰটোও বেয়া হ'ল, মই কাপোৰখিনি ষ্টিম কৰিব নোৱাৰিছো, আপুনি এনেকুৱা এটা কিনি লৈ আনিব। পাপা ডাইলগটো মোৰ গোটেই পইচা সোপাই মানুহজনীয়ে খাই পেলাইছে। ভাতৰ জেগাত পইচা কেলে নাখায়? আজি নতুন ৱাশ্বিং মেচিন লাগে, কাইলৈ কিবা লাগিব, আকৌ বেলেগ এদিনা কৈ নিদিলেহে আছে বেলেগ এটা মতা লাগে বুলি। পাপা এতিয়া তুমিতো এনেও জানাই আৰ্জি কৰি একো লাভ নাই মাৰ লগত, তো সেইকাৰণে ব'লা ৱাশ্বিং মেচিন এটা কিনি আনোগৈ। ঠিকে কৈছ, এই মানুহজনীৰ লগত যে কেতিয়াও কথা কোৱাত জিকিবই নোৱাৰে। মোৰ নিজৰ পইণ্টটো যদি শুদ্ধ হয় ন, মানুহজনীয়ে ভুল কৰাহে দিব। যা ওলাই লগে যা। আকৌ ষ্টিমাৰ তুমি কেনেকৈ বেয়া কৰিলে? আৰে পাপা যে ক'ত থাকি গ'ল নহয়। আৰে এইবোৰ কি বনি আছ? তই ভাবিছ নেকি তোক কবাৰ ফিল্মৰ হিৰ' লাগিছে বুলি? 1 নম্বৰ ভিলেন লাগিছ। গগলছ কি অকল হিৰ' বনিবৰ কাৰণে পিন্ধে নেকি? এনে পিন্ধিব নোৱাৰে। হ'ব দে, তই এনে পিন্ধিছ নে ছাল মাৰিবৰ কাৰণে পিন্ধিছ চব জানো। বল পাই গ'লহি আৰু। তুমি অকল এখন দোকানতে কেলে আহা আকৌ? নহয় এখন চিনি পোৱা দোকান ন, সেইকাৰণে অকণমান দামটো কম কৰাবলৈ সহজ হয়। বল এতিয়া। তই চালা কাম চাম কেলে নকৰ বে? দিনটো হ'লে মাথা মাৰি থাকিব লাগে তোৰ কাৰণে। আপুনি দেখোন পইচাই নিদিয়ে। তোক মানে মই পইচা নিদিওঁ হা? তোক 1 টকা দিওঁ 1 ঘণ্টা কাম কৰিলে।
আপুনিতো মোক 6 ঘণ্টা কাম কৰায় কিন্তু তাৰ জেগাত অকল 6 টকা এটা দিয়ে দিওঁতো 6 টকা হ'লেও 6 টকা বহুত থাকে মই কাম নকৰোঁ দেই ইয়াত পইচা চইচা একদম নেপাঙা তেনেহ'লে তোক কিমান লাগে 1 মিনিটৰ 10 টকা পাকত জোতা খুলি দলিয়াম তোক মানে 1 ঘণ্টা 600 টকা লাগে হে মই তোক 1 মিনিট 1 টকা দিম কাম কৰিলে কৰিবি নকৰিলে নাই চিকতা কি কলি তোক আজি মই দাদা কি কৰিছা পুৰা ফাইটিং লাগিছে নেকি নহয় আমিনো এনেই লাগিয়ে থাকো আকৌ তুমি কোৱা তোমাক কি লাগে আমাক একদম ভাল কোৱালিটিৰ ৱাশ্বিং মেচিন এটা দেখাবচোন আপোনাক ৱাশ্বিং মেচিন লাগে নিজৰ পুতেৰ ডালক ধুব নেকি তাত হে মানে নিজৰ কাপোৰখিনি ধুব নেকি তাত এতিয়া ৱাশ্বিং মেচিন হয় যদি কাপোৰেতো ধুম এইটো কি সুধা কথা নেকি বলক দেখাওক আমাক একদম দামী ৱাশ্বিং মেচিন এটা দামী নালাগে ঠিক আছে বাৰু মোৰ পাছে আহক একদম তাগৰা দেখাম ঐ ৱাশ্বিং মেচিনখিনি ক'ত আছে বাহিৰত আছে দোকানলৈ নাই অনা ৱাশ্বিং মেচিন কেইটা তোক কি ঘটিলা কৰিবৰ কাৰণে কামত থৈছো বে একো কাম চাম নকৰা অকল ফ্ৰিজটোৰ ভিতৰত বহি কেনে মোবাইল টিপি থাকো কি হ'ল আকৌ এইখন দোকানত কি ৱাশ্বিং মেচিন নাই নেকি নাই যদি কৈ দিয়ক আমি বেলেগ দোকানত যাম দাদা বেলেগ দোকানত কেলে যাব লাগে আমি দিম ন আপোনাক ৱাশ্বিং মেচিন বলক খালি কথাটো হৈছে ৱাশ্বিং মেচিন কেইটা বাহিৰত আনি থৈ দিয়া আছে আৰু ভিতৰলৈ অনাই নাই আহক মোৰ পাছে আপোনাক তাগৰা ৱাশ্বিং মেচিন দেখাম সেই মানুহটোৱে কৈছিলে যে বাহিৰতহে যাব লাগে আমিনো ভিতৰত আহি গলো আকৌ এইটোনো আমি ক'ত আহিলো এইটো হয় ৱেৰ হাউচ সেইটো অলপ পগলা আছে সেইটো ৱেৰ হাউচটো বাহিৰৰ জেগা বুলি ভাবে ন সেইকাৰণে কৈছিলে যে বাহিৰত আছে বুলি বলক মই আপোনালোকক ৱাশ্বিং মেচিন দেখামগে দাদা আমাৰ ওচৰত যে বৰ্তমানৰ কাৰণে এইকেইটা ৱাশ্বিং মেচিনে আছে এতিয়া আপোনালোকক টপ লোড লাগে নে ফ্ৰণ্ট লোড লাগে আগফালে মুখ থকা ৱাশ্বিং মেচিনটো দেখুৱা যোনকেইটা ৱাশ্বিং মেচিনৰ মুখখন ওপৰ ফালে থাকে দেখিবলৈ কিবা লাগে অলপ দেৰি কাৰণে ৰখিবচোন মই ফোন কৰি মেলি সুধি চাইছো হেল্ল' ললিতা ঠিকেতো আমাৰ ক্ষেত্ৰত এনেকুৱাই আকৌ দিনটো শুই থাকিব একো কাম ধান্দা নাই ৰচোন অকমান দেৰি কাৰণে মানুহজন আকৌ ফোন কৰিলে যেতিয়া তোৰ লগত কথা পাতো তেতিয়া ফোন কৰিব কওকচোন বাৰু কি হ'ল ললিতা আমাক ৱাশ্বিং মেচিন টপ লোড লাগে নে ফ্ৰণ্ট লোড লাগে সেই আগফালে ঢাকনিখন থাকে যে সেইটোকে লৈ আহক তাৰ মানে ফ্ৰণ্ট লোড ঠিক আছে বাৰু দাদা ফ্ৰণ্ট লোড লাগে ন এতিয়া চাওক কেনেকুৱা তাগৰা ৱাশ্বিং মেচিন দেখাম এইটো চাওক দাদা এইটো ৱাশ্বিং মেচিন চবতকৈ বঢ়িয়া একদম মজা কাৰেণ্টৰ কম খাই কাপোৰৰ বেছি ধৰে কেই কেজি হয় ৱাশ্বিং মেচিনটো এই মেচিনটো যে 11 কেজি পাপা আমি কলা ৱাশ্বিং মেচিন ল'ম দেই কলা ৱাশ্বিং মেচিনবোৰ দেখিবলৈ ধুনীয়া লাগে অকৰা মানুহে ফিচাৰৰ দাম চাই কিনে তই কালাৰ চাই কিনিবি সেইটো পইচাটো মোৰ যাব ন পাপা কিন্তু তুমি ইনে চোৱাচোন এই কলা ৱাশ্বিং মেচিনবোৰ দেখিবলৈ ইনে ধুনীয়া লাগিছে নাই কোৱাচোন বাদ দে তোৰ কথা সোনকালে কওক দাদা লাগিব নে নালাগে দামটো কিমান ইয়াৰ 60,000 বলেতো 60,000 ইমান দাম নে 60,000 টকা নাই এইটো নলওঁ দেই বেলেগ দেখা বেলেগ দাদা আপুনিতো জানেই পাপা কেনেকুৱা অকল কম দামী বস্তুহে বিচাৰে লাগিলে যেনেকুৱাই হওক সেইকাৰণে আপুনি দামী যে ৱাশ্বিং মেচিনবোৰ একদম নেদেখাব দেই মই আগতে কৈ দিছোঁ নহ'লে পাপা হাৰ্ট এটেকতে কি হয় ঠিক নাই মেডিকেল নিবলগীয়াও যদি হ'ব পাৰে নহয় সেইটো আপোনাৰ কিন্তু দায়িত্ব ঠিক আছে ভাইটি একদম ঠিক কথা কৈছা এইটো ৱাশ্বিং মেচিন চাওক দামটো কওক অকণ এইটো 8 কেজি হয় 42,000 এতিয়াও দামীও মই লাগিলে হাতেৰে কাপোৰ ধুম কিন্তু ইমান দামী বস্তু নিকিনো মোৰ যে আমনি লাগিলে দেই পাপাৰ পৰা আপুনি ৱাশ্বিং মেচিন বাদ দিয়ক আপুনি চব বস্তু সস্তীয়া দামতে কেলে কিনিব বিচাৰে আপুনি নাজানে নেকি সস্তীয়া দাম মানে বেয়া কোৱালিটি হ'লেও পইচাটো পইচা থাকে ন কষ্ট কৰা পইচা ফকটত নাই পোৱা নহয় গছত নুগুজে নহয় বাদ দিয়ক এইটো চাওক এইটোও তাৰ নিচিনা 8 কেজি হয় কিন্তু এইটো 27,000 টকা মানে 27,000 ল'ব নেকি কওক আমাৰ ওচৰত বেলেগ ৱাশ্বিং মেচিন নাই যিবোৰ আছে নহয় চব দামী আছে লাগিছিলে যে একে কম দামী এটা কিন্তু এতিয়া উপায় নাই নহয় আপোনাৰ ওচৰত নাইয়ে দিয়ক এইটোকে ফাইনেল কৰি দিয়ক এটলিষ্ট সেকেন্ড হ্যান্ড বস্তুটা নাই কিনা পেমেন্ট কেনেকৈ কাৰ্ড নে কেছ কেছটো মই কেতিয়াও নানোৱে চুৰ হৈ যায় বুলি ভয় থাকে নহয় সেইকাৰণে কাৰ্ড যদি বিচাৰে এটা কিডনি দিও কৰিব পাৰে কি কিডনি দি কোনে কিডনি দিব
দিব তুমি নিদিয়া ভাইটি হেই তেতা মই কিনি নিদো দেই মোৰ এডালকে গাৰ্লফ্ৰেণ্ড নাই মই কিনি কেলে দিম হা মোৰ গোটেই জীৱনডাল বাকী আছে এই ধেমালিহে কৰিছোঁ এনেই ভয় খাই যোৱা এটা কাম কৰক আমি এতিয়া এইটো ৱাশ্বিং মেচিন গাড়ী এখনত পঠাই দিছোঁ আপোনালোকে ঘৰলৈ যাওকগৈ ৱাশ্বিং মেচিনটো পাই যাবগৈ 1 ঘণ্টাৰ ভিতৰত ঠিক আছে তেনেহলে পাপা বলা মাক সাৰপ্ৰাইজ দিওকে ৱাশ্বিং মেচিন এটা দি ঐ ৱাশ্বিং মেচিনটো কিনিছিলো নাই অহা বুলি প্ৰেংক কৰি দে মাক ভালে এতিয়া বলা বলা তেনেহলে মোৰ মৰমৰ আইজগল মই যাওঁ দেই আপোনালোকে খালি মোক পাহৰি নাযাব চাই থাকিব মোৰ ভিডিঅ'বোৰ আৰু লগতে সাবস্ক্ৰাইব বাটনটো টেপি দিব এবাৰ আৰু যদি আগৰ পৰা সাবস্ক্ৰাইব কৰা আছে তেনেহলে নেটেপিব আকৌ নহলে আনসাবস্ক্ৰাইব হৈ যাবগে আৰু লাইক কৰি দিব কমেন্ট কৰি দিব দেই চোৱাৰ লগে লগে ধন্যবাদ